নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি পাঠশালাত অলপমান কাম আছিলে, কামখিনি কৰি পেলাই অলপ ফুৰিব আহিলোঁ চৰকাৰী মেডিকেলৰ ইফালে। আজি গাড়ী চলাব বিৰাট মজা হৈছে, ৰাস্তাত গাড়ীয়েই নাই, যিমান হ'লেও স্পীডত যাব পাৰি। আজি ফুৰিব বিৰাট ভাল হৈছে, বতৰটো একদম সেমেকা, আৰামছে আগত টাৰ্ণিং আছে, গাড়ী আহিব পাৰে। লাহে লাহে ছিগনেল মাৰ। এইটো বা কিহৰ ঘৰ বনাইছে, তম্বু দি ধুনীয়াকৈ। প্ৰগ্ৰেম আছে নেকি? এই খালী জেগাবিলাক যে আছে, ইয়াত যদি ফুল আৰু ধুনীয়া ধুনীয়া বকুলৰ গছ, আজাৰ এইবিলাক যদি ৰুই দিয়া পৰে, কি ধুনীয়া লগা হ'ব। ৰাস্তাবিলাক কিছুমান বেয়া হৈছে, খাল হৈছে, অলপ সাৱধানে যাব লাগিব গাড়ীত। ৰাস্তাবিলাক মাজে মাজে খাল। এইখিনি জেগাত আৰু ধুনীয়া ধুনীয়া গেৰেজ আছে গাড়ী ভাল কৰা, 4 চকীয়া বাহনৰ। কোনোবাৰ যদি গাড়ী ভাল কৰিবলগীয়া আছে, ইয়াত আনিব পাৰে। পাঠশালা ইণ্ডিয়ান অইলৰ তেল ডিপোৰ সন্মুখতে ভাল ভাল গেৰেজ আছে। আজি গাড়ী কম বহুত ৰাস্তাত, সেইকাৰণে গাড়ী চলাব ভাল হৈছে। আৰু বতৰটোও ভাল, একদম ধুনীয়া সেমেকা, যাই থাক ধুনীয়া। বলাহে বলা আৰু ঘূৰি বলা। ভোকো লাগছি বহুত, ঘূৰি আহিলোঁ, জেগাবিলাক চালোঁ। বহুত দিন যোৱা নাছিলোঁ ইফালে, ইণ্ডিয়ান অইলৰ তেল ডিপোৰ ইফালে ঘূৰি আহিলোঁ আজি, বহুত ভাল লাগিল। ভোকো লাগছি, হোটেল পালে আৰু কিবা এটা খাই ল'ব লাগিব আগত। এইখন গাড়ীহে দেখা পালোঁ, এখন বাছ গাড়ী। এখন দুখন যাই আছে বাৰু গাড়ী এতিয়া, সেনেকৈ নাই আৰু গাড়ী ৰাস্তাত। কি সুন্দৰ পৰিৱেশ, আৰু যদি ফুল থাকিল হয় মাজে মাজে ধুনীয়াকৈ খালী জেগাবিলাকত। জংঘল হ'ল বহুত, জংঘলবিলাক চাফা কৰি দিলে বহুত ভাল লগা হ'ব। ইয়াতে সাৱধানে গাড়ী চলাব লাগিব, ইয়াতে ক্ৰচিং আছে, সাৱধানে চলালে হ'ল। ক্ৰচিংবিলাকত বেছি আঁতৰ কৰিব লগা নাই। আৰামছে গৈ থাক। ট্ৰাক আহিছে, যাব দে সিহঁতক। কেতিয়াও লাইন ট্ৰাকৰ আগত গাড়ী চলাব নালাগে, আৰু ওচৰেদি যাব নালাগে সিহঁতক বিশ্বাস কৰাটো বহুত টান। এই ৰাস্তাবিলাকো বেয়া হৈছে, খাল হৈছে, মাজে মাজে খালবিলাক মাৰি দিলে ভাল, নহ'লে কেতিয়াবা একদম অসুবিধা হৈ যাব ৰাস্তাত। এইবাৰ চিধাই হোটেলত যাব লাগিব। পাই গ'লোঁ, চব্জি, পুৰি আৰু তৰকাৰী, তাৰপিছত জলকীয়া খালোঁ।
ধুনীয়া কৰি বনাইছে চাটনি আৰু চাহ লগতে স্পেচিয়েল চাহ খাই দিলোঁ। একদম চামনি ধৰি আছে চাহ। ভাল চাফা হোটেলখন। ইয়াত আহিলে ভাল পুৰি তৰকাৰী পাব, ভাত পাব, একদম চাফা ক্লিনিং। পাঠশালাৰ টেম্পু ষ্টেণ্ডৰ ওচৰতে আছে, উত্তৰ ফালেদি। ভাল চাহ দোকান। এইবাৰ গাড়ীখন মেকাৰ তাতে দেখাব আহিলোঁ। গাড়ীখনৰ বোলে মোবিল বেয়া হৈছে, মোবিলটো চেঞ্জ কৰি ল'ব। এয়া লাইট লৈছিলোঁ পাঠশালাতে।